নমস্কাৰ খাৰ খোৱাৰ আন এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি আমাৰ খানাটো একদম পুৰা থলুৱা খানা, একদম ঘৰৰে চব ধুনীয়াকৈ বনাইছো। ৰঙালাও পিটকা পিঁয়াজ দি ধুনীয়াকৈ পিটকি লোৱা হৈছে। লগত আছে কাচকল ভাজা, ইফালে আছে এইটো বিলাহী পুৰি পেলাই চাটনি বনাই লোৱা হৈছে, আৰু আছে ঔটেঙা ৰৌ মাছেদি, আৰু আছে ঔটেঙা ৰৌ মাছেদি। মানুহে কথাতে কয় ন ঔৱে ৰৌৱে বুলি, গতিকে আজি আমাৰ ঔৱে ৰৌৱে আছে। আৰু আছে মাছৰ মাথা দি কলডিল। পুৰা খাব লাগিব। গোটেইখিনি আজি ঘৰৰ আঞ্জা, মানে কেৱল মাছটো কিনি আনিছো। মাছটো পুখুৰীৰ মাছ, পুখুৰী আছে আমাৰ 20 বিঘা গাঁৱত। আৰম্ভ কৰো দিয়ক। প্ৰথম ৰঙালাও পিটিকাটো চাওঁ। মজা টেষ্ট, মজা। বিলাহী পুৰাখন ধুনীয়া হৈছে। পুৰা যিটো গন্ধ ন, ধুনীয়া লাগে খাই। তামাম জ্বালা হৈছে। কাঁচা জ্বালা হোৱা মজাটোৱে বেলেগ। কলডিলেদি খাই চাওঁ ৰ'ব। মজা টেষ্ট। কোনি কোনি মাছৰ মাথাই দি কলডিল খাই বেছি ক'বচোন। ঔটেঙাটো টেষ্ট কৰোঁ। মজা। ঔটেঙা কোনি কোনি খাই ভাল পাই ক'ব। পিছে ৰৌ মাছটো সৰু, ৰৌ চানাটো ডাঙৰ ৰৌ নাপালো না, ৰৌ চানা লৈছো। ঔটেঙাটো খাই বহুত বেছি ভাল লাগছে। খাই মজা লাগছে। কলডিলটো টেষ্ট কৰোঁ। পুৰা
পুৰা মাছৰ মাথা দি বনাই লোৱা হৈছে মজা ঔটেঙাটো খাই চাওঁ ঔটেঙা যিটো গন্ধ ন সেইটোতে খাং খাং লাগি যায় পুৰা কলডিলৰ আঞ্জাখন ধুনীয়া হৈছে মাছৰ মাথা কাৰ কাৰ ভাল লাগে ক'বচোন তামাম তেজ হৈছে মাছৰ মাথা দি কলডিলৰ আঞ্জা যদি খাই বনাই খাই চাব একদিন টেষ্ট গম পাব মজা লাগে হাত চেলকি চেলকি খাব লাগিব মজা টেষ্ট টেঙাৰ আঞ্জা পি খাই বঢ়িয়া লাগে মজা টেষ্ট হৈছে মজা মজা লাগছে খাই শেষত অলপ টেঙাৰ আঞ্জা পি খাব লাগে মজাটো বেলেগ বা মজা মজা লাগছে খাই তে আজি সামৰিলোঁ খাই বহুত বেছি ভাল লাগছে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল তেন্তে এটি লাইক কৰিব লগতে আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব